আমি আহিছোঁ গাইছ আছে পাগল দিয়া বানত আৰু আগত যাই আছোঁ চবে এইবিলাক ক'ত ক'ত যাই আছে চলিবিলাক নো সোমাই আছে গোটাই আমিও আহিছোঁ এতিয়া কিবা বগৰী বিচাৰি আছোঁ ৰ আগত যাই আছে চুনু আৰু চিত আৰু পিছত আহি আছে এইটো জিন্তু নাই মই হিন্দীত ব্লগ বনাম বুলি ভাবিছিলোঁ কিন্তু হিন্দীত নহয় মোৰ হিন্দী লেংগুৱেজটো ইমান ঠিক নহয় তাৰমানে উল্টা পাল্টা হয় আৰু আগত আছে মন্টু ভাই আৰু জ্যোতিষ বহুত ঘন জংঘালে সিদিনা মানে আগত জুই লাগি গৈছে এই আমাৰ চুকীৰ গেটৰ কাষত ইয়াত কি কৰি আছে এখন এই নদী চাই আছে ইয়াত হাতী আহে এইবিলাক কোনোবাই খানাও খায় और ज्योतिष की खाए बोले को नमस्ते भाई यहाँ पर एक और एक ब्लॉगर है ऐसे ही आया हो रेंडर देखो ये ब्लॉग बनाए ऐसे तार चैनल तो सब्सक्राइब कर देबे ब्लॉग बनाता है ठीक है और অলপ আমি মই আগত যাই ৰ এয়া সব হাতী অহা ৰাস্তা এইবিলাক হয় সব শুকাই গৈছে জংঘল বৰষুণ নাই বৰষুণ একো নাই সব জংঘল কি কৰিম আৰু এতিয়া পানী নাই পানী খুলবা কাৰণে আইছো বহুত পানীৰ কাৰণে প্ৰব্লেম হৈ গৈছে আমাৰ ইয়াত খাৱাৰ কাৰণে পানী নাই বৰিং শুকাই গৈছে গতে কেনেকুৱা ৰাস্তাখন জংঘল সব শুকাই গৈছে জংঘল বৰষুণ নহাৰ ফলত এতিয়া আমি যাই আছো তলত যাম বাহ কেউ খয় আয়ু ঠান্ডা এই পানী বম ঠান্ডা পানী হলে আগত যাই আছো নদীৰ তো আমাৰ বান আমি এইবিলাক আমি দিওঁ বহুত কষ্ট হয় আমাৰ ইয়াত পানীৰ কাৰণে পানী 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 আমি ইমান পাহাৰ নিচিনা জাগাত থাকি কেনেও পানীৰ কাৰণে আমাৰ টান হৈ যায় ভিউৰ কাৰণে পুৰা টেনচনে নাই আৰু এই ওপৰত মানুহবিলাক বহি আছে অলপ লাইটটো কমকৈ আহি আছে তাৰ মানে ছায়া হৈ আছে ৰ'দটো অহাৰ পৰা আছে না আহি পালোঁ লোকেশ্যনটো আৰু অলপ আগত যাম এই আগত কোনোবা খৰি বিচাৰি আছে খৰি আৰু বেলেগ বগৰী চগৰী আছে কিন্তু ইয়াত পানীটো বহুত প্ৰব্লেম হয় আমাৰ বিশেষকৈ পানীৰ কাৰণে আমি বহুত কষ্ট কৰি থাকোঁ ইয়াত এইটো চুকীত কৰি অলপমান কম হেৰিত মানে পিছত আছে এইটো আগতে পায় চুকীখন অলপ আগত যাব লাগে আগত চুকী আছে এইটো কৈ ৩ নম্বৰ বান আমাৰ চুমনঘাটা আঞ্চলিকৰ মানুহবিলাক যদি চাই আছে ৩ নম্বৰ বানটো কৰে চিনি পায় হয় কি কম জাগাটো ভালে পিকনিক চিকনিক কৰাৰ কাৰণে বেষ্ট জাগা যদি কোনোবাই পাৰ্টি চাৰ্টি কৰিব আহে ইয়াত আহিলে হ'ল চাওকচোন আৰু গাইছ এটা বস্তু দেখাই আছোঁ চাওকচোন এইটো পাইপ লাইন ইয়াৰ পৰা পানী যায় আমাৰ ফালে আমাৰ গাঁৱত ইয়াৰ পৰা পানী যায় ভাই ঠাণ্ডা ইয়াৰ পৰা এই ইয়াত এটা মানে পাহাৰৰ এই হেৰিৰ পৰা পানীবিলাক আহে এই এনেকৈ নিজৰা দৰেকৈ তাৰপিছত ইয়াৰ পানীটো ইয়াত কষ্টৰ কৰিছিল এতিয়া পৰা কেনে হৈ আছে ইয়াতে ষ্ট'ৰ কৰা হৈছিল অলপ আগত নেকি জেগাটো ইয়াত নহয় চাগে আগত আছে আগত তাৰমানে পানীৰ কাৰণে কি কৰিব লগা হৈছে ইয়াতে ৱাল দিয়া আছে এই ৱালটোৰ এই ইয়াৰ ভিতৰত পানী ষ্ট'ৰ কৰে এইবিলাক চাওকচোন এনেকৈ পানী ষ্ট'ৰ কৰি গাঁৱত পানী যায় এতিয়া লেতেৰা হৈ আছে চাগে এই পানীটো মানে আমাৰ গাঁৱত যিবিলাক ছাপ্লাই যায় উত্তৰ কুছি PHCৰ পৰা ইয়াৰ পৰা যায়
এনেকৈ ইয়াত ষ্ট'ৰ কৰা হয়, ষ্ট'ৰ কৰি পাইপ দিয়া আছে, পাইপ লাইন, সেই পাইপেদি তলেদি দেখিছেনে পাইপ দিয়া আছে, তেনেকৈ যায়। আৰু এতিয়া আমাৰ কামটো আৰম্ভ হ'ল চাগে, যাব লাগে। তাৰ পৰা ঘূৰি আহিলোঁ আৰু এতিয়া আমাৰ গাঁৱৰখিনি ইটো জেগাত জংঘল জোৰৰ কাৰণে দিছে। ময়ো দা লৈ আহিছোঁ, এতিয়া জংঘল জুৰিম। চাই থাকক, এই আমাৰ গাঁৱৰ মানুহবিলাকে জংঘল জুৰি আছে। ইয়াতে আগতো আছে, আগত বেলেগ গাঁও, ইয়াতে আঞ্চলিক হয় না, সেইকাৰণে আঞ্চলিকৰ কাৰণে বেলেগ বেলেগ গাঁও, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কাম দিয়া আছে। প্ৰায় হ'লে আৰু আমাৰ কাম জোৰা কাম প্ৰায় হ'লে আৰু কাম চলি আছে আমাৰ, প্ৰায় হ'লে আৰু আমাৰ কাম ন ভিডিঅ' হাই বল দো হ'লে আৰু আমাৰ কাম। অঁ, অসমীয়াত ভ্লগ বনাই আছোঁ মই। ফাইনেলি আমাৰ কাম শেষ হ'ল। এতিয়া কাম শেষ হ'লে পিছত শেষ কৰাৰ পিছত ইয়াতে চাইন দিব লাগে। গেল চবে, বন্ধু ভাই আৰু বেলেন ভাইও যাব ওলাক। আমি যাব ওলাইছোঁ এতিয়া। বাই বাই, আমাৰ গাড়ী তাতে আছে। আৰু গাইজ, মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে এইটো আজি মোৰ ফাৰ্ষ্ট ব্লগ।